ইয়াত আহি পেলাই মই খুব ভাল পাইছোঁ আৰু ইমানখিনি ভাল আমাৰ দলীয় কৰ্মকৰ্তাসকলে ইয়াত যোগদান কৰিছে খুব ভাল হৈছে আৰু ইয়াতে বহুখিনি কথা পাতিলোঁ আমি প্লেনিঙৰ যোগেদি আমাৰ যিমানখিনি প্ৰগ্ৰাম আছে উন্নয়নৰ কাৰণে মানে এই প্লেনিঙৰ যোগেদি আমি কৰা হ'ব আৰু তাৰপিছত আমাৰ আৰ্থিকভাৱে যিখিনি দুৰ্বলতা আছে দুৰ্বল আছে আমাৰ সমাজখনত তেওঁলোকক আমি কি ধৰণে সহায় কৰিম এই বিষয়েও মানে বিশদভাৱে আলোচনা হৈছে ইয়াতে আৰু আমাৰ উন্নয়নৰ ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলক ভাল শিক্ষা দীক্ষা দিবৰ কাৰণে অঞ্চলত আমাৰ কি মানে উন্নয়ন লাগিব কি অনুষ্ঠান লাগিব এই গোটেই বিষয়বিলাক তেওঁলোকেও কথা পাতিছে সেইটো আমাৰ ভাল হৈছে তো আজি আমাৰ সেই অঞ্চলত কিমানখিনি হাইস্কুল আৰু বাকী আছে গভৰ্ণমেণ্ট হ'বৰ কাৰণে কিমানখিনি এম.ই. স্কুল এল.পি. স্কুল আছে বাকী আছে সেইবিলাকেও আলোচনা কৰিবৰ কাৰণে তেওঁলোকে হাতত লৈছে খুব ভাল হৈছে আৰু আমি আশা কৰিছোঁ আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰ দেৱে আমাৰ ৩৫ লক্ষ মানুহক মানে কি ধৰণে আমি সহায় কৰিব পাৰিম ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি অনুষ্ঠান লাগিব তো আজি মানে মচলপুৰত আমাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি কেম্পাছ হোৱাৰ কথা সেইটো আমাৰ কাৰণে খুব ভাল এটা খবৰ দিল্লী বিশ্ববিদ্যালয়ত বড়ো মানে MIL-টো এটা ডিপাৰ্টমেণ্ট খুলিবৰ কাৰণে তেওঁলোকে যোজা কৰিছে আমি সহায় কৰিব লাগে তাৰ কাৰণে আমি মানে সিদ্ধান্ত লৈছোঁ সহায় কৰিবৰ কাৰণে সেইটো আমাৰ কাৰণে এটা ভাল খবৰ আৰু তাৰ বাহিৰেও যিমানখিনি কলেজ আছে চৰকাৰী হোৱা নাই সেইবিলাকক আমি কি ধৰণে চৰকাৰী কৰিম এই বিষয়ে লৈও আমি কেবিনেটত আলোচনা হৈছে আৰু নিশ্চয় মানে আমি পাৰিম বুলি এইটো আমি আশা কৰি আছোঁ বাজেট নতুনকৈ হ'ল গতিকে আপোনাৰ ডিপাৰ্টমেণ্টৰ দ্বাৰা কিমান লাভ আমাৰ অঞ্চলত মই যিহেতু আমাৰ এতিয়া স্পৰ্টছ মই চাই আছোঁ বিশেষভাৱে গতিকে স্পৰ্টছত আমাৰ গ্ৰাম অঞ্চলবিলাকত আমাৰ যিখিনি কিবা আছে কি কয় এইটো ফিল্ড আছে সেই ফিল্ডবিলাকক ডেভেলপমেণ্ট কৰিবৰ কাৰণে যোজনা কৰা হৈছে আৰু আমি ভৱিষ্যত যদি আমাৰ বাজেটটো মিলে তেতিয়াহ'লে আমাৰ এনেকুৱা আমি ভাবি থৈছোঁ যে পাঁচটা জিলাত 5টা বক্সিং চেণ্টাৰ আৰু 5টা আৰ্চাৰী চেণ্টাৰ 5টা ৱেইট লিফটিং চেণ্টাৰ এনেকুৱা খুলি পেলাই তেওঁলোকক যিমানখিনি ফেচিলিটি লাগে স্পৰ্টছ মেটেৰিয়েলছ লাগে তেওঁলোকক প্ৰভাইড কৰি পেলাই এই 5টা ডিপাৰ্টমেণ্টত আমাৰ টাইকেণ্ডো ৱেইট লিফটিং বক্সিং আৰু আৰ্চাৰী আৰু উছু এই 5টা বিষয়ক বিশেষভাৱে জোৰ দি পেলাই আমি কাম কৰিব খুজি আছোঁ গতিকে সেনেকুৱা দিলে ট্ৰেইনিঙো পাব আৰু নেশ্যনেল লেভেল হওক ইণ্টাৰনেশ্যনেল লেভেল হওক তেওঁলোকে কম্পিট কৰিব পাৰিব তাৰ কাৰণে এনেকুৱা যোজনা এটা কৰা হৈছে যদি ফাইনেন্সিয়েল ফাণ্ডটো যদি এভেইলেবল হয় মই এইখিনি প্ৰজেক্ট মই কৰিম